মৰিয়ানীৰ মহিমা স্বৰচিত নন্দন শৰ্মা যোৰহাট অসম ভগদৈৰ কাষৰীয়া পবিত্ৰ মৰিয়ানী ক্ৰীড়া সংস্কৃতি ধৰ্মৰে এটা মিলন খনি যোৰহাট জিলাৰ এটা অঞ্চল সুন্দৰ বহু ধৰ্মী বহু ভাষী এটা মিলন ঘৰ বুদ্ধ শিৱ ৰামদেৱ বাবাৰ ধাম সাধুকুটি বিহাৰী ঠাকুৰবাৰী এটা পুণ্যস্থান ছট পূজাৰ ঘাট নামঘৰ আদিৰ ছায়া মৰিয়ানীবাসীৰ হৃদয়ত এটা আশীষ মায়া পূৰ্বে নাগালেণ্ড পশ্চিমে যোৰহাট উত্তৰে আমগুৰি দক্ষিণে তিতাবৰ ঠাই গিবন অভয়াৰণ্য চাহ বাগিচাৰ শোভা চাৰিও দিশতে প্ৰকৃতিৰ এটা মনোলোভা ধুদৰালি পথ ৰেলপথৰ গতি অনেক বিদ্যালয় জিলিকে জ্ঞানৰ প্ৰভাৱৰ্তী ভগদৈ তীৰৰ এটা পবিত্ৰ ভূমি মৰিয়ানী অঞ্চল এটা সুখৰ স্বপ্নৰ ভূমি নমঃ নমঃ মৰিয়ানী নমঃ তোমালৈ বহু ধৰ্মী বহু ভাষী এটা মিলন ঠাই শ্ৰদ্ধা সমৰ্পণ ভাল মানৱৰ নিৰ্মাণ মৰিয়ানী অঞ্চল এটা সুখৰ গান নমঃ মৰিয়ানী নমঃ তোমালৈ তোমাৰ প্ৰকৃতি তোমাৰ ঐতিহ্য চিৰজীৱী হৈ ৰলৈ নমঃ মৰিয়ানী নমঃ তোমালৈ তোমাৰ গৌৰৱ তোমাৰ মহিমা চিৰজীৱী হৈ ৰলৈ নন্দন শৰ্মা যোৰহাট অসম আপোনালৈ মোৰ এটা অনুৰোধ আপোনাক যদি ভাল লাগিছে তেনেহলে কমেণ্টত মন্তব্য কৰিব লাইক কৰিব বা শ্বেয়াৰ কৰিব ধন্যবাদ।